পাপাৰ বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব আমাৰ পাপা মানে সুখ দুখৰ লগৰী ফটো মুখ মিঠা কৰিবৰ কাৰণে গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা এনেকৈ গৰম পানী এগিলাছ নাখালে গোটেই দিনটোলৈ মাইণ্ডটো ফ্ৰেছ নালাগে আৰু এয়া টেঙা অকণমান আৰু অকণমান মৌ দি পিনি এগিলাছ গৰম পানী ৰেডি কৰি দিলোঁ এতিয়া গৰম পানী এগিলাছ খাই লওঁ তেন্তে হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা সকলো ভালে আছে মই দীপশিখা সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰা এটা কাৰণ আছে আজি আমাৰ ঘৰখনৰ কাৰণে একদম বিশেষ দিন এটা আৰু সেইবাবে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিলে মাজতে গমেই পাই যাব কি বিশেষ আৰু ভিডিঅ'টো তেন্তে আপোনালোকে চাই যাব স্কিপ নকৰিব প্ৰথমতে কৈছোঁ আৰু সকলো ভালে থাকক বহুত বেছি গৰম পৰিছে আৰু গৰমৰ দিনত এনেকুৱা গৰম পানী খাই খাই নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰাখক ৰাতিপুৱা এগিলাছ গৰম পানী খাই দিলে আৰু দিনটোলৈ একো চিন্তা নাথাকে টেঙা পানী ঠিক আছে তেতিয়া ভিডিঅ'টো শেষলৈকে চাব কি বাৰু কিনৰ দেখুৱাই যাম আৰু আজি কি স্পেচিয়েল হয় আপোনালোকক জনাই আছোঁ অকণমান পাছত চাই থাকক এইবিলাক ফুলা ফুলা লুচি বনাই আছোঁ আৰু আজি লুচি মানে গৰম বুলি এইকেইদিন বনোৱাই নাছিলোঁ লুচি বহুত দিন হ'ল লুচি খোৱাই নাই আমাৰ ঘৰত খোৱাই নাছিলোঁ আৰু আজি বহুত দিনৰ পিছত আকৌ লুচি বনাইছোঁ তাৰ ৰিজনটো আজি স্পেচিয়েল মানুহজনে লুচি খাই ভাল পায় তো লুচি বনাই আছোঁ আৰু মোৰ অৱস্থা চব ফুট চুট পৰি অৱস্থা নাই আৰু মই মোক বেছি দেখাই নাথাকোঁ বাৰু ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ইমান বেছি গৰম পৰিছে চুলিখিনি ধুইছিলোঁ একদম আৰু চুলিখিলে যে সাংঘাতিক গৰম এটা উঠে আৰু এয়া চুলিখিনি একদম তিতাই তিতাই বান্ধি থৈছোঁ আৰু এতিয়া যাওঁ ব'লক অকণমান কিবা বনাওঁগৈ মিঠা কিবা কাৰণ স্পেচিয়েল দিন বুলি ক'লে অকণমান মিঠা কিবা এটা হ'ব লাগে আৰু সেয়াই কেক বনাম বুলি ভাবিছিলোঁ কিন্তু একদম পূৰা কেক বনাবলৈ মানা কৰি দিছে যে কেক নালাগে কেক নাকাটে বোলে আৰু গম পাইছে আৰু স্পেচিয়েল দিনটো জন্মদিনেই হয় কাৰোবাৰ সেয়াই আৰু এতিয়া বনাবলৈ লৈছোঁ এয়া কাষ্টাৰ্ড বনাম সেয়াই পায়সো নবনাওঁ ইমানটো জোখতে ৰখাই দিছোঁ বেছি ডাঠো হ'ব দিয়া নাই বেছি ডাঠ হ'লে মোৰ ভাল নালাগে সেইকাৰণে আৰু এতিয়া মই ইয়াতে দি দিম মই অলপমান চেৱৈ বনাইছিলোঁ আৰু চেৱৈখিনি আপোনালোকে দি দিছোঁ চেৱৈখিনি মই ঘিউত ভাজি অকণমান গাখীৰ দি পিনি জাষ্ট এনেকৈ বনাই লৈছিলোঁ আৰু চেনি এড কৰাই নাই ইয়াতে সেইখিনি মিক্স কৰি থৈ যাওঁ এতিয়া মই কাটিংকৈ মোৰ ফলমূলকেইটা ফলমূলো বেছি নাই পিছে দেই আজি দেখিছেনে হৈ গৈছে ধুনীয়াকৈ এইখিনিতো এনেকৈ ধুনীয়া হৈ গৈছে গম দেখিছে আৰু ইয়াতে মই এড কৰিম এতিয়া ফলমূল বেছি ফলমূল নাছিলে মোৰ ওচৰত কল আপেল আৰু ড্ৰাই ফ্ৰুটছৰ ভিতৰত অকল কাজু আছিলে সেইকাৰণে এইকেইটাই দিম বৰ বিশেষ নাই দিয়া বাৰু এইখিনি গোটেইখিনি ধুনীয়াকৈ দি দিম এতিয়া কাজু মই কাটিং কৰি দিয়া নাই যেনেকৈ আছে তেনেকৈ দি দিছোঁ আৰু এটা মিক্স এণ্ড মেক্স কৰি তেনেকৈ মিক্স কৰি এতিয়া মই নৰ্মেল টেম্পাৰেচাৰত আনিম তাৰ পাছতে মই ইয়াত দিম ফ্ৰিজত ভৰাম এয়া হৈ গ'ল আমাৰ বাৰ্থডে যাৰ বাৰ্থডে আছে তেওঁৰ বাবে বনোৱা এয়া চিম্পলকৈ তেওঁ এইবিলাক ভাল নাপায় আচলতে কোন গম পাইছে আৰু আমাৰ ফাদাৰ ইণ্ডিয়া পাকঘৰত সোমাই থকাৰ মানে সেই গৰম দিনকেইটা সঁচাকৈ বৰ বিৰক্তিদায়ক ন আৰু মোৰ দেখিছেনে ফুটটো পৰি যায় 2-3টামান ফুট লগাবলগীয়া হয় এই ৰাতিপুৱা পৰা ভাত বনোৱা সময়খিনিলৈকে এনেকৈ কৰি মুচি দিয়া হয় মুখখন ফুটটো পৰি যায় সেয়ে আজি এতিয়া আৰু নলগাওঁ আৰু একেবাৰে ভাত পানী বনাই আজৰি ফ্ৰেছ হৈ লগাম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই আজি কি বাৰু কিনো দেখুৱাই থাকিম এতিয়া খানা বনাই আছোঁ দুপৰীয়া আজি ভাত একদম চিম্পুলকৈ ভাতৰ লগত গোল নেমুটো লাগিব এইফালে দাইল বনাইছোঁ মিঠা মৰা দি পিনি আৰু এয়া শাকটো মই আপোনালোকক দেখাইছিলোঁ যে এনেকৈ গাঁঠি মাৰি বনাইছোঁ আৰু এইফালে কলমৌ আলু দিয়া ভাজি আৰু এইফালে প্ৰসাদৰ অকণমান চাটনি আচাৰ এনেকৈ চিম্পুলকৈ আজি ভাতটো খাওঁ ৰাতিকৈ কাৰণ অকণমান হেভিকৈ খাওঁ দুপৰীয়া ভাতকেইটা খাই উঠাৰ পিছত এতিয়া এটা পাৰ্চেল ঘৰত থকা নিশাকে গুচি আহিলোঁ আৰু এয়া সন্ধিয়া লাগিলেই নহয় সন্ধিয়া এয়া নামঘৰত সোমাই ওলাই আহিছে আৰু মই মনে মনে ভিডিঅ' কৰি আছোঁ পাপাই পিছে গম পোৱা নাই ধূপ দি আছে নামঘৰৰ পৰা ওলাই আহি আগপিনে ধূপ দিয়ে আকৌ ভিতৰতো সেয়া আমাৰ কৃষ্ণ মূৰ্তিজনাৰ ওচৰত ধূপ দিয়ে সেই মূৰ্তিজনা বোলে বহুত বছৰ হ'ল আৰু আজি আমাৰ বাৰ্থডে বয় হৈছে আমাৰ পাপা আৰু এয়া এনেকৈ দেখাই দিছোঁ আৰু আজি বাৰ্থডে বয়ৰ বাবে বনোৱা এয়া সুইট মানে কাষ্টাৰ্ড বনাইছিলোঁ এনেকৈ চিম্পলকৈ এয়া এতিয়া পাপাক দিম পাপা পিছে নামঘৰলৈ যাবলৈ ওলাইছে পাপাক বাহঁতে দিবলগীয়া হৈছে কাৰণ মোৰ হাতে মই মোবাইল ধৰি আছোঁ কি ক'ব আৰু কেক চেক নাকাটে হেনো বোলে সেইকাৰণে এয়া কাষ্টাৰ্ডে অকণমান বনাই দিছোঁ মুখ মিঠা কৰিবৰ কাৰণে
ধন্যবাদ নামঘৰলৈ যাব এতিয়া আৰু খাবলৈ কেনেকুৱা হৈছে এতিয়া আমি খাই লওঁ সুমন বাহঁতলৈ আছে আৰু এয়া ইমান গৰম পৰিছে আৰু বাৰ্থডে নাপাতি বাৰ্থডে বুলি একো আয়োজন নাই কৰা দেই মানে এনে আৰু ঘৰৰ মানুহখিনি আমাৰ তেনেকুৱাই হয় আৰু পাপাই একদম পুৰা ষ্ট্ৰিক্টলি কৈছে মোৰ বাৰ্থডে বুলি কেক নবনাবি কিবা নকৰিবি মানুহ মাতিব নালাগে ঘৰৰ মানুহকেইটাই খাম সেয়াই আৰু আমি ঘৰৰ মানুহকেইটাই আছোঁ আৰু আমাৰ ভিডিঅ'ত আজি পাপাৰ বাৰ্থডে বুলি ভিডিঅ'ত বেলেগ কাকো দেখি নাপায় আৰু পাপাক গিফ্টটো দিব মন মানে গিফ্ট চিফ্টটো এইবিলাক তেওঁ মতলবেই নাই হ'লেও মই সৰুকৈ পাৰফিউম এটা আনি দিছোঁ তেওঁ বহুত বেছি পাৰফিউম ভাল পায় সেইকাৰণে পাৰফিউম এটা আনি দিছোঁ মোৰ ফালৰ পৰা মানে আমাৰ ফালৰ পৰা আৰু আমি পাপাক কি গিফ্ট দিম আৰু আমাকে পাপাই গিফ্ট দি থাকে তেওঁ আৰু আমি তেওঁ মাতাক যিটো দিছে আমি সেইটো দিব পাৰিলে হয় বনাই আছোঁ আৰু এতিয়া বাৰ্থডে খানাটো অকণমানকৈ কিবা এটা বনাম আৰু এইবিলাক চিকেনৰ কাৰণে মই এইখিনি মছলাখিনি প্ৰিপেয়াৰ কৰি লৈছোঁ আৰু খানা হৈ যাব মোৰ এইফালে সুমন বাই নিজৰ ডিউটিত ভালকৈ কৰিব দেই সুমন বা নিজৰ ডিউটি এইটো সুমন বাৰ ডিউটি হয় মই বনালোঁ মোৰখিনি বনাই কৰি আজৰি হ'লোঁ আৰু এতিয়া সুমন বাৰখিনি বনাই আছে মাহঁত আগপিনে বৰ গৰম বহুত পৰিছে ন মাহঁত আগপিনে বহি আছে সেয়াই আৰু আমাৰ আজি বাৰ্থডে বয় নাই এতিয়ালৈকে বাৰ্থডে বয় গ'ল নামঘৰলৈ আৰু আমি আছোঁ আৰু ঘৰৰকেইটাই এতিয়া ঘৰৰকেইটাই যিহেতু বাৰ্থডে চেলিব্ৰেট কৰিম আচলতে এয়াই আৰু কি ক'ব তেওঁ যিটো বিচাৰিছে সেইটোৱে কৰিব লাগিব তাতকৈ বেছি কৰিব গ'লে কি হয় আচলতে ফ্ৰেছ হৈ গ'লোঁ খানা পিনা হৈ গ'ল এতিয়া খাম আৰু লাহেকৈ পাপা আহিয়ে পঢ়িনে পিছে আলহী মানে ওপৰৰ খুৰীহঁতক মাতিছিলোঁ খুৰীহঁতক দি কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'ত চাই দিব খাবলৈ আৰম্ভ কৰিছে পিছত মই আৰু এওঁখনে খুৰী মা আৰু সুমন বা খাইছে এইফালে পাপাই অকলে নিজৰ টাৰ্ণিঙত খাই আছে বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব আমাৰ পাপা মানে সুখ দুখৰ লগৰী ফটো এইফালে আমাৰ বাৰ্থডে বয় দেখিছেনে নামঘৰৰ পৰা আহিলে আৰু এতিয়া নামঘৰৰ পৰা আহি প্ৰথমতে কওক খানা কেনেকুৱা হ'ল আজি মোৰ জন্মদিনত গোটেই পৰিয়ালটোৰ লগত মানে ফেমিলিটোৰ লগত মাছে মঙহে একদম তৃপ্তি ভৰাই উপভোগ কৰিলোঁ আৰু জীৱনৰ এনেকুৱা বাহিৰত ধাবাত খোৱাতকৈ ঘৰতে তৃপ্তি পলাব পাৰি কাৰণ গোটেই ফেমিলিৰ লগত উপভোগ কৰিব পাৰি আমাৰ সৰু যি পলিপিয়া শইকীয়া কোচক মিছ কৰিব নাপালোঁ মিছ কৰিলোঁ সেইকাৰণে তাইলৈ আৰু বেটালৈ শুভেচ্ছা থাকিল আৰু মোৰ জন্মদিনত শুভকামনা দিয়াসকলক ধন্যবাদ শুভৰাত্ৰি পাপা মানে এনেকৈ কথা মানে পটককৈ মোবাইলটো উলিয়াই দিছোঁ যে তেওঁ মানে কথাবিলাক কওঁতে অকণমান থৰক হৈ গৈছে কিন্তু তেওঁ মানে যিখিনি সঁচা সেইখিনিয়ে কৈছে সঁচাকৈ তেওঁ মানে আমাৰ বাৰ্থডে'বিলাক হ'লেও ঘৰতে পতাটো বিচাৰে মানে যি খাওঁ যি কৰোঁ ঘৰতে যোগাৰ দিব বোলে বাৰ্থডে বয় ৱাইফ খাই বৈ আহিছে এইফালে বনি আজি তহঁতৰ ককা বাৰ্থডে হয় নাই এতিয়া খাব মানে ইয়াক কাঢ়ি মাতিব যে খাবলৈ যাব এতিয়া বাকী আজি সেই তেনেকৈ গ'ল আৰু দিনটো পখি আহিম বুলি কৈছিলে কিন্তু এটা মানে সময়টো নিমিলিলে কিবা এটা কাৰণত আহিব নোৱাৰিলে তাই মঙলবাৰে আহিব বাকী তাইক মিছ কৰোঁ মানে ঘৰৰ প্ৰত্যেকটো উৎসৱত মানে কিবা এটা বাৰ্থডে হয় কিবা পাৰ্টি হওক তাই বেছি আহিব নোৱাৰে কাৰণ সংসাৰখন এৰি পিনি বাৰ্থডেটোৰ কাৰণেনো কি বুলি আহিব এনেকুৱা হৈ যায় কেতিয়াবা মিলে বাৰু এটা দুটা বাৰ্থডে কিন্তু প্ৰায় আহিবই নোৱাৰে তোক মিছ কৰোঁ আমি আৰু মন বেয়া নকৰিবি তই অহাৰ লগে লগে আমিতো পাৰ্টি কৰিমেই আপোনালোকে ভিডিঅ'টো চাই থাকক বাৰু এইফালে আজি আমাৰ বাৰ্থডে স্পেচিয়েল খানা হ'ল এইফালে ব্ৰইলাৰ এইটো অকণমান মই বাটাৰ চিকেন টাইপত বনাইছিলোঁ কিন্তু একজেক্ট বাটাৰ চিকেন নহয় বাৰু তাৰপাছতে এইফালে বইল ফিছ আৰু এইফালে আমাৰ কাৰোবাৰ প্ৰিয় মাংসটো এইফালে দালি আৰু এনেকৈ চিম্পুলকৈ আজি আমাৰ বাৰ্থডে খানাটো হৈ গ'ল খাই দিওঁ তেন্তে আমি